তো হাই গাইজ, তো আকৌ শিকিলোঁ এটা নতুন সুন্দৰ ব্লগৰ সৈতে। তো গাইজ আজি মই ব্লগটো ঘৰৰ পৰা ষ্টাৰ্ট কৰিলোঁ। তো গাইজ বিশেষ একো কাম নাই। তো কালি মানে যোৱাকালি মই যিটো ভ্লগ আপলোড কৰিছোঁ, তো সেইটো ভ্লগৰ বিষয়ে অলপমান মই ক'ম। তো বাকী আৰু এটা জেগাত যাম, চাহিলৈ যাম বুলি কৈছোঁ। তো চাহিলত তাকে গেলি যাওঁ, এইবিলাক কথা পাতি আছোঁ আৰু ভ্লগটোৰ বিষয়ে কৈছোঁ। মানে কি মানে যোৱাকালি যিটো মই ভ্লগ আপলোড দিলোঁ, তো কিবা কাৰণে ভুল হৈছে। তো ভুলখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। তো আজি চাহিলত তাকে গেলি যাই থাকোঁ ব্লগ। চাহিলে ফোন মাৰি আছে, তো চাহিলত তাকে গেলি যাই পেলাই লগ পাই আছোঁ। তো গাইজ চাহিলক অলৰেডি ফোন মাৰিলোঁ। তো সি কৈছে যে তাত তাকে গেলি যাই থাকিব দিছে। তাৰে পিছত সি মানে ক'ত যায় ক'ত নাযায় সি ক'ব। তো তাত তাকে গেলি যাওঁ। মানে কালিৰ ভ্লগটোৰ বিষয়ে মই তাতে গেলি যাই পেলাই ক'ম বুলি ভাবিছিলোঁ। তো এতিয়াই কওঁ। মানে গাইজ কালিৰ ভ্লগটোত মানে মই আপোনালোকক এটা কথা কৈছিলোঁ, মানে দুটা কথা কৈছিলোঁ। মানে এটা কথা, 1 নম্বৰ কথাটো মই আপোনালোকক কৈছিলোঁ যে অভিজিত, মই আৰু চাহিল কিন্তু এটা ভাল জেগাত যাম, ভাল জেগাত যাই পেলাই ভ্লগ এটা বনাম। তো মই সেইটো কথা কৈছিলোঁ আপোনালোকক। কিন্তু মানে কালি মানে আজি ভ্লগটো আপোনালোকে কালি চাই আছে। তো মানে আজি যোৱা কথা আছিল, কিন্তু মানে যোৱা নহ'ল মানে কাৰণ অভিজিত মানে যিটো চলি অভিজিত, এই অভিজিতৰ মানে আজি পৰীক্ষা, মানে আজি পৰীক্ষা আছিল তাৰ। পৰীক্ষাৰ কাৰণে সি যাব নোৱাৰিলে। মানে আৰু তাৰ মানে গাটো একদম ভাল নহয়, একদম বেয়া গাটো তাৰ। তো সেইকাৰণে মানে যোৱা নহ'ল। তো আৰু বাকী 2 নম্বৰ ভুলটো আৰু মানে মই কালি আপোনালোকক মই ভ্লগটোৰ লাষ্ট মানৰ মাজত মই মানে এটা কথা কৈছোঁ যে আমি ইনষ্টাগ্ৰামৰ কাৰণে ৰিলছ বনাম, তো আপোনালোকক দেখাম। তো মানে মোৰ কিবা অলপ ভুলৰ কাৰণে মানে পাহৰি গ'লোঁ কথাখিনি। তো সেইকাৰণে মানে আপোনালোকক কালি দেখাব নহয়। তো এই মানে এইখিনিৰ কাৰণে মই আপোনালোকৰ আগত মাফ খুজিছোঁ। তো বেয়া নাপাব কিন্তু গাইজ। তো বাকী ৰিলছ বনাম, মানে তাৰ গা চা ভাল পাই লওক। তো তাৰে পিছত ৰিলছ বনাম। ৰিলছ কেনেকৈ বনাওঁ আমি আপোনালোকক দেখাম। বাকী ভাল যিটো জেগাত যাম বুলি কৈছিলোঁ আপোনালোকক, যাম নিশ্চয়, এইকেইদিনতে যাম গাইজ। তাৰ গাটো নহয় ভাল পাই লওক। তো জ্বৰ ভাল হৈছে তাৰ। তো এইকেইদিনৰ মাজতে যাম, আপোনালোকে টেনশ্যন ল'ব নালাগে। বঢ়িয়া জেগা এটা আছে গাইজ। তো জেগাটো যোনদিনা যাম সেইদিনাহে ক'ম মানে কি জেগা। বাকী আপোনালোকে থাম্বনেইল চাই গমেই পাব কি জেগা। তো এই দুটা ভুলৰ কাৰণে মাফ কৰি দিব। তাৰে সি গাটো ভাল পাই লওক। ভাল পাই মেলি মানে আমি যাম। তো বাকী ৰিলছৰ কথাটো, কালিৰ কথাটোৰ কাৰণে বেয়া নাপাব। আমি ৰিলছ বনালে যোনদিনা ৰিলছ বনাম কিন্তু একেলগে লগ হ'লে ৰিলছ বনালে আপোনালোকক দেখাম তো কেনেকৈ ৰিলছ বনাম। তো এতিয়া চাহিলে ফোন মাৰিছে। তো মোৰ দেৰি হ'ল, গা চা ধুই ৰেডি হ'লোঁ। তো এতিয়া তাত গেলি যাওঁ, কি ক'ব যে সুধো তাত। তো তাত গেলি যাই থাকোঁ ব্লগ। গাইজ বেয়া নাপাব, একদম চৰি। বাকী চেনেলটো নতুন চেনেলটো গাইজ ছাবস্ক্ৰাইব কৰি দিয়কচোন আৰু লাইক এটা কৰি দিয়ক। বাকী ভ্লগটো মই 300ত বনাব লাগে। মই দুটা মানে আগৰ ভ্লগটোতো কৈছোঁ, বা যোৱাকালিৰ ভ্লগটোতো মই কৈছোঁ কেনেকৈ আমি ভ্লগটো বনাব লাগে, তাৰপৰা কমেণ্ট কৰক। তো চাহিলত তাকে গেলি যাওঁ ব্লগ। চাহিলত তাকে গেলি যাই পেলাই লগ পাই আছোঁ। ফাইনেলি চাহিলক লগ পালোঁ। তো মানে কি বোলে বেলচৰৰ সেইটো চাইডে দি ফুৰিব যায়। তো যাওঁ, বেলচৰত বহুত দিন যোৱাও নাই অৱশ্যে। তো বেলচৰৰ মন্দিৰত তাকে যাওঁ একবাৰ, চাওঁ মন্দিৰৰ হেৰিখিনি। তো বহুত দিন যোৱা নাই, মানে পূজাৰ তেতিয়াৰ পৰা যোৱাই নাই। মানে মোৰ আগৰ চেনেলটোত মই তাৰে বেলচৰৰ মন্দিৰটোৰ ভিডিঅ' দিছোঁ দুটা। তো তেতিয়াৰ পৰা মানে যোৱাই নাই বেলচৰৰ সেইটো চাইড। তো বেলচৰত যাওঁ এতিয়া। তো বাকী চাহিল আছে মোৰ লগত। তো চাহিল আৰু মই যাই থাকোঁ। বাকী গাইজ অভিজিতক ফোন মাৰিলোঁ। তো তাৰ গাটো একদম বেয়া বোলে। তো সেইকাৰণে মানে আমি যাম বাৰু, টেনশ্যন ল'ব নালাগে, আমি যাম। তিনিওৱে যাম, চাহিল, মই, অভিজিত তিনিওৱে যাম। তো জেগাটো ভালেই হ'ব। তো গম পাব আপোনালোকে গম পাব মই আগৰ ক্লিপটোত কি কৈছোঁ। তো আৰু সিমান আৰু ৰিপিট কৰি নাথাকোঁ। তো এতিয়া যাই থাকোঁ। তো বেলচৰৰ মন্দিৰত গেলি যাই পেলাই তো লগ পাইছোঁ। তো চাহিল বলক, বাইক দিব আজি কি বাইক লৈছ? বাপৰে বাপ, পাগলা কৰি দিছ মানুহ পাগলা কৰি দিছ। চাওঁচোন
তো গাইজ যাই থাকোঁ বলক। তো ই মানে কেমেৰাত মই কৈছিলোঁৱে আপোনালোকক যোৱাকালিৰ ভ্লগটোত, তো ই কেমেৰাৰ আগত এতিয়া লাজ কৰে। তো তাকে গেলি যাই থাকোঁ, তাকে গেলি যাই পেলাই লগ পাই আছোঁ। ফাইনেলি আহিলোঁ বেলচৰ মন্দিৰ। তো বেলচৰ মন্দিৰ আহি পালোঁ ফাইনেলি। তো গাইজ বাকী মন্দিৰটো চাওক। তো গাইজ বেক কেমেৰা কৰি পেলাই মই একবাৰ ভালকৈ দেখাই দি আছোঁ ৰ'ব। বাকী সিফালেও মানে সেইটো চাইডেও মানে মন্দিৰ যিটো বগা ডাঙৰ মন্দিৰ এটা আছে, মূৰ্তি এটা আছে, তো সেইটো দেখাই দি আছোঁ ৰ'ব। তো বেক কেমেৰা কৰি পেলাই ভালকৈ দেখাই দি আছোঁ ৰ'ব। তো ভিডিঅ'টো চাই থাকক। তো গাইজ বেক কেমেৰা কৰি পেলাই মই এই হেৰিটো দেখি দিলোঁ। তো মোৰ পিছভাগে এইটো মূৰ্তিটো দেখা পাইছে আপোনালোকে। তো আগৰ ক্লিপটোত মই দেখি দিছোঁ এই মূৰ্তিটো ভালকৈ। তো এতিয়া মানে এতিয়া এটা ডাঙৰ পুখুৰী এটা আছে। তো পুখুৰীটো দেখি দিওঁ আপোনালোকক। তো পুখুৰীটো তাকে বুলি যাওঁ বলক। তো পুখুৰীটো একবাৰ চাই লওক বেক কেমেৰাই দি। গাইজ তো আহিলোঁ তাৰপৰা। তো পুখুৰীটো মানে আপোনালোকক যিমানখিনি দেখাব পাৰোঁ দেখালোঁ। তো পুখুৰীটো দেখালোঁ, বাকী আৰু মূৰ্তি চূৰ্তি এইবিলাক দেখালোঁ। তো ভিডিঅ'টো মই ইয়াতে শেষ কৰি পেলাওঁ। তো ভিডিঅ'টো শ্বৰ্ট ভিডিঅ' হ'ল। তো ভাল ভিডিঅ'টো হ'ব, অভিজিতে ভাল পাই লওক। তো ভাল ভিডিঅ' এটা কৰিম। তো বাকী আৰু যাই থাকোঁ ঘৰত দিহি গধূলিও হৈ আহিল। তো ঘৰত দিহি যাওঁ আৰু বাকী ভিডিঅ'টো কেনে লাগিল একবাৰ কমেণ্ট কৰি জনাব। তো ঘৰতে আছোঁ যিহেতু আৰু কি ভিডিঅ' দিম, মন্দিৰটো বহুতে দেখা নাই। তো মন্দিৰটো একবাৰ দেখালোঁ। তো গাইজ যদি ভিডিঅ'টো আপোনালোকে অলপ হ'লেও চাই ভাল পাইছে মই জানো। তো লাইক কমেণ্ট শ্বেয়াৰ কিন্তু কৰি থৈ দিব। বাকী চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। তো নেক্সট ব্লগত আৰু লগ পাই আছোঁ। তেতিয়াহ'লে বাই বাই, ধন্যবাদ, জয় আই অসম, বাই বাই।